গাইজসকল, আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা লাডুৰ ৰেচিপি। লাডুটো হৈছে নাৰিকল আৰু চুজিৰ। এইটো পিছে বৰ বেছি টান নহয়, কিন্তু খাই মানে বহুত ভাল লাগে। আৰু মোৰ ভিডিঅ'বোৰ যোনে যোনে চাই থাকে প্লিজ লাইক এটা কৰি দিব, আৰু ছাবস্ক্ৰাইব যোনে যোনে নাই কৰা তেওঁলোকে ছাবস্ক্ৰাইবো কৰি দিব। এয়া মই নাৰিকলখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ কোলা অংশটো মই আঁতৰাই এনেকৈ পাচিটোত ধুনীয়াকৈ ধুই শুকুৱাই লৈছোঁ। তাৰ পাছতে মই এনেকৈ মিক্সি জাৰটোত অলপ অলপ কৰি নাৰিকলখিনি পিহি যাম। পিহি হোৱাৰ পাছত মই এনেকৈ থালখনতে ধুনীয়াকৈ দি লৈছোঁ। দি লৈ পেলাই মই এনেকৈ চেনি দুবাতি দি দিছোঁ। মই আপোনালোকে জোখমতে দিব, মোৰ দুবাতি দিছোঁ। তাৰ পাছতে মই এনেকৈ হেতাখনে ধুনীয়াকৈ চেনিখিনিৰ লগত মিলাই দিম নাৰিকলখিনি। আপোনালোকে হাতেৰেও মিলাব পাৰে, যাতে ভালকৈ মিক্স হৈ গ'লেই হয়। এনেকৈ মই কেৰাহীখন পাতি লৈছোঁ, চুজি কেইটামান দি দিছোঁ। দি পেলাই মই চুজিখিনি যাতে ৰঙচুৱা নহয় তেতিয়ালৈকে মই ভাজিম। আপোনালোকেও এনেকৈ ধুনীয়াকৈ লৰাই থাকিব। এই গোটেই লাডুটো শেষলৈকে মানে লৰাই থাকিব লাগে দেই। আপোনালোকে এনেকৈ লৰাই থাকিব যাতে ৰঙা হৈ নাযায়, তেতিয়ালৈকে আপোনালোকে লৰাই থাকিব। ধুনীয়াকৈ লৰাই থাকিব। গেছটো খালি কমাই ল'ব, যাতে তল ফালৰ পৰা এনেকুৱা ৰঙা হৈ নাহে বা দেৰি নাযায়। সেইকাৰণে আপোনালোকে গেছটো কমাই পিনি লাহে লাহে লৰাই থাকিব। এতিয়া চাওক, এয়া হ'লেই আৰু দেই। এতিয়া হৈ যোৱাৰ পাছতে মই এনেকৈ প্লেট এখনত ধুনীয়াকৈ চুজিখিনি ঠাণ্ডা হ'বৰ কাৰণে নমাই ল'ম। মোৰ ভাগৰ এনেকৈ মই ভাজি থাকোঁতে তলত চাওক অকণমান লাগি ধৰিছিলে, মই সেইখিনি আঁতৰাই দিলোঁ, সেইখিনি ইয়াত নিদিলোঁ। এতিয়া মই সেই একেখন কেৰাহীয়ে লৈছোঁ। কেৰাহীখন যদি আপোনালোকে একেখন লয় তেতিয়াহ'লে অকণমান মোহাৰি ল'ব, যাতে চুজিখিনি ইয়াত লাগি নাযায়। আৰু এতিয়া মই এই চেনিৰ লগত মিলাই থোৱা নাৰিকলখিনি ধুনীয়াকৈ মই কেৰাহীখনত দি এনেদৰে মই গেছটো কমাই ধুনীয়াকৈ ভাজি থাকিম। ভাজি মই তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে অকণমান মানে চেনিটো অকণমান গলি নাযায়। চেনিটো মই প্ৰথমতে মিলাই দিছিলোঁ যে, সেইকাৰণে ধুনীয়াকৈ মিক্স হৈ আছে। এতিয়া আপোনালোকে ইমান কষ্ট কৰিব নালাগে। চাওক, এয়া ধুনীয়াকৈ শুকাই গ'ল। এতিয়া মই এয়া পাউডাৰ গাখীৰ 4 চামুচ দিছোঁ। আপোনালোকে নিজৰ আন্দাজমতে দি দিব। মই এনেকৈ 4 চামুচ পাউডাৰ গাখীৰ দি মই ধুনীয়াকৈ লৰাই দিছোঁ। চাওকচোন, লৰাই দিয়াৰ পাছত এয়া মই থৈ দিয়া চুজিখিনিও ইয়াতে দি দিম। চুজি পিছে মই অলপ বেছিকৈ ভাজি ল'লোঁ, কাৰণ নাৰিকলখিনি যেতিয়া দেখিছিলোঁ মই ভাবিছিলোঁ বহুত হ'ব চাগে, কিন্তু যেতিয়া নাৰিকলখিনি মানে পিচি দিলোঁ তেতিয়া মানে বহুত কমি গ'ল। চুজিখিনি দিয়াৰ পাছতে চাওক, মই এনেকৈ গৰু ঘি এচামুচ দি দিছোঁ। আপোনালোকে যদি বেছিকৈ খাই ভাল পায় বেছিকৈয়ে দি দিব, কিন্তু এচামুচ গৰু ঘি দিলে মানে বহুত ভাল লাগে খাই পেলাই, এটা বেলেগ টেষ্ট আহি যায়। এতিয়া সেই হৈয়ে গ'ল, গৰু ঘিখিনি দিয়াৰ লগে লগে আপোনালোকে অফ কৰি দিব। এতিয়া চুজিখিনি মই এনেকৈ থাল এখনত ধুনীয়াকৈ কেৰাহীখনৰ পৰা উলিয়াই ল'ম, কাৰণ কেৰাহীখনত হাতখন লাগিলে হয়তো পুৰিব পাৰে। মই এতিয়া চাওক, এই ছাইডতে মই আৰু এখন কাঁহীও লৈ লৈছোঁ, আৰু লগতে মই বাতি এটাত পানী লৈ লৈছোঁ। হাতখন মই তিয়াই লৈছোঁ, কাৰণ চুজিখিনি আৰু নাৰিকলখিনিৰ যোনটো লাডু বনাম সেইখিনি গৰম হৈ আছে। হাতখন তিয়াই লৈ মই এনেকৈ লাডুটো বনাই গৈছোঁ। বনাই মই ধুনীয়াকৈ থৈ যাম। এতিয়া আপোনালোকেও এনেকৈ বনাই খাবচোন। এই চাওক, লাডুখিনি দেখিবলৈও ভাল লাগিছে। আলহীক আপোনালোকে দিলে আলহীক প্লেটখন দেখিও ভাল লাগিব, নহয় জানো? আপোনালোকে এনেকৈ এবাৰ বনাই চাবচোন। আপোনালোকে সদায় বগা বগাকৈ ধুনীয়াকৈ চাগে নাৰিকলৰ লস্কৰা বনাই ন? এইবাৰ এনেকৈ বনাই খাবচোন বিহুটোত। থেংক ইউ। প্লিজ লাইক